বাইদেউ লাজ হৈ গিয়া বাইদেউ শৰ্মা গিয়া বাইদেউ একশো পুলিচ বজাৰৰ নতুন বেপাৰী দেখুৱা একশো পুলিচ বজাৰৰ নতুন বেপাৰী बोलिए भैया हम बेच रहे हैं भैया हाँ 100 নমস্কাৰ বন্ধুসকল, মই জুৰিস্মিতাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ আগৰ শ্বিলং যোৱা ভিডিঅ'টো যিহেতু বহুত দীঘল হৈছিলে, সেইকাৰণে মই পাৰ্ট 1 আৰু পাৰ্ট 2 কৈ আপলোড দিছোঁ। ফাৰ্ষ্ট পাৰ্টটো মই ইতিমধ্যে আপলোড দিছোঁৱে, আজি ছেকেণ্ড পাৰ্টটো আপলোড দিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমি শ্বিলঙৰ পৰা চেৰাপুঞ্জীলৈ গৈ আছোঁ আৰু চেৰাপুঞ্জীৰ পৰা ঘূৰি আহি আমি ক'ত যাওঁ কি কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। আমি 7 চিষ্টাৰ চাব আহিলোঁ। 7 চিষ্টাৰ চাব আহি এই অৱস্থা। 7 চিষ্টাৰটো দেখা নাই, এই বগা অকল তাৰ বোলে বগা বৰষুণ কুঁৱলী গাড়ীত বহি থাকি মানে কিবাকে বেলেগৰ ছাতি লৈ এইখিনি পাইছোঁ আহি। কিন্তু মজা বতৰ কিন্তু আশা এটা আছিল 7 চিষ্টাৰ চাম বুলি, কিন্তু দেখাই নাপালোঁ। আগতে দেখা পাইছোঁ, কিন্তু হ'লেও এবাৰ চাব পালে ভাল লাগে, হয় নহয়? আহিছোঁ তেতিয়া এতিয়া গোটেই বগা হোৱাইট পেপাৰ দেখুৱাইছোঁ, হোৱাইট পেপাৰ একো নাই। এতিয়া আমি 7 চিষ্টাৰ দেখা নাপালোঁ, বৰষুণো দি আছে। তাৰপিছত কি কৰিম আৰু ঘৰতে যাম অলপ পিছত, নহয় কি? বেক টু হোম কৰিব লাগিব আৰু উপায় নাই। বৰষুণত ভিজি মানে শ্বিলং আৰু চেৰাপুঞ্জীৰ ফিলিংছ লৈ আছোঁ আমি। দেখুৱা ঠাণ্ডা লাগছে, ঠাণ্ডা ইমান বৰষুণ, গাড়ীত হিটাৰ লগাই আহিছোঁ ন আজি। এতিয়া আমি মেগী খাম না? মেগী খাম। তুমি খাইছা? মই খোৱা নাই নহয়। মেগী খাম। 7 চিষ্টাৰটো দেখাই নাপালোঁ, চেৰাপুঞ্জীৰ মেগীকে খাম। ইমান বৰষুণ। চেरापुंजी बोलते कि सोहरा बोलते? सोहरा चेरापुंजी नहीं है। ये बाइडो लाश हो गया बाइडो शर्मा गया बाइडो আপি জগাইছা তুমি? মই থাকোঁতেও আপি জগাইছা। ये बोले बाइडो शर्मा गया लाश पे गया। ইমান ঠাণ্ডা লাগছে নহয়। মই এনেকুৱা গ'লি গম পালি মই জেকেট চুৱেটাৰ যি আছে চব লৈ আহিলোঁ হয়। তুমি ৰাতি মোক ইনফল কৰিছিলি নহয় নে ব্লেংকেট ল'বি বুলি? ঠাণ্ডা লগা নাই মাইনা? গাড়ী ভিতৰত দি আহি আছোঁ আমি আৰু উপায় নাই। বেছি ঠাণ্ডা লাগছে আৰু বৰষুণ পৰিছে না। আজি যিমানে জিকছোঁ ঘৰতে আমাৰ বেমাৰ হ'ব, চৰ্দি লাগিব না। ডক্টৰৰ তাত নিবা ৰেডি হৈ থাকা তুমি না। চৰ্দি লাগিলেতো চৰ্দি ভালে, চৰ্দি মানে ইমান ডক্টৰৰ তাত যাব লগা বেমাৰ নহয়। যদি জ্বৰ হৈ যায় বহুত কষ্ট হয় না। ইমান ঠাণ্ডা লাগছে মোৰ। এয়া আমি চেৰাপুঞ্জীৰ পৰা শ্বিলঙলৈকে ঘূৰি আহি আছোঁ আৰু আমি মাজে ৰখিও আহি আছোঁ, কাৰণ একেৰাহে গাড়ীত বহি আহিও ভাল নালাগে
আৰু ইয়াৰে ৰাস্তাত ৰখি কিবা এটা ভালো লাগে সেইকাৰণে আমি মাজে মাজে ৰখি ৰখি আহি আছোঁ। ঠাণ্ডা ঠাণ্ডা বতৰত গৰম গৰম মাকৈ খাম এতিয়া আমি। আহা মাকৈ খাব। বৰষুণত ভিজি ভিজি আমি এতিয়া মাকৈ খাম। ঠাণ্ডা ঠাণ্ডা হা হা नेमू थोड़ा ज़्यादा दीजिए। বৰষুণত চুলি তুলি ভিজি অৱস্থা নোহোৱা হ'ল। চুলি তুলি মেলি লৈছোঁ এতিয়া। বৰষুণত জিকবা দিছোঁ নে মানে শুকাবা দিছোঁ মই নিজে গম পোৱা নাই। চুলিখিনি নেচাৰেল কাৰ্লি হেয়াৰ দেখছা, কাৰ্লি হেয়াৰ। Aku fotonya Kaisa. Malah. আমি এতিয়া মাকৈ খাওঁ। বাই বাই। শ্বিলঙৰ মানে কি ধুনীয়া পৰিৱেশ, শ্বিলঙৰ নাজাৰা হয়নে নহয়? বইনাকে ফটো উঠি আছে, ভায়াকে ফটো মাৰি আছে, বিলাক ফটো উঠাত ব্যস্ত পুৰা। মাইনা আজি ৰিলছ বনোৱা নাই যে। মাইনা ফটো উঠাত ব্যস্ত। ফটো উঠিলে আৰু কথা কোৱা তাৰমানে টাইম নাই। ব'লা তাকেতো মানে এৰি যাব মন নাযায়। তাকেতো চুলিৰ অৱস্থা নাই আজি। ব'লা আমি এতিয়া যাম শ্বিলং। বাই বাই দিম। আমি শ্বিলঙৰ মেইন চিটিত সোমালো এতিয়া। তাৰপিছত আজি আৰু পুলিচ বজাৰত যাওঁ, কি হয় আজি চানডে ন, মানে বন্ধহে থাকে নে কি নাজানো আৰু। বন্ধ নেকি আজি? খোলা আছে। মজা পুলিচ বজাৰত সোমাম। আহা বাজাৰ যাম। চব খোলা নাই যদিও নাই। আমি এতিয়া চাওঁ পুলিচ বজাৰত কি কি পাওঁ, অলপমান যদি কম দামত কিবা পাওঁ লৈ যাম। বাবলু মোক কি দিবা? কি দিবা? কিবা দিবা নে? কি মানুহ একো নেদা? মোক দিবা কিবা। মই কান্দিম নহ'লে। এনে অহা নাই, কিবা দিবা। বেগৰ দাম সোধাচোন। এনেও এটা দেখোন বেগ দিম বুলি কৈ আছিলা। ইমান ভিৰ মানুহৰ। মানুহ চাচোন, মানুহ।
সৰু সুৰা এখন ফেঞ্চি বজাৰে আৰু ন আহা আমি ইয়াতে এটা ঠাইতে ৰখি থাকিলে কি হ'ব বাপৰে 200 টকা হা 300 টকা 200 টকা 300 টকা কলা দেখোন 100 দিম 100 টকা হ'লে লৈ যাম আৰু নহ'লে নিনিও বাদ দিয়া পিছে ক'ত ঘৰ তোমাৰ আসাম চেণ্ডেল চাবা চেণ্ডেল মানুহ বাপৰে ইফালে আহা কিবা ল'বা और ये वाला पूरा पूरा 300 गुवाहाटीत আৰু কম হ'ব ময়ো এটা পাৰোঁ 300 পুলিচ বজাৰৰ নতুন বেপাৰী দেখুৱা पुलिस हम बेच रहे हैं भैया 100 नहीं ले रहा ये कितने का 150 আমি এতিয়া খাম চিকেন পোৰা এডাল মানে হেৰিতে 100 টকা বোলে पैसा ना लेके जाएगा आएगा আইছা আমি গাড়ী হৰাইছো ক'ত পাৰ্কিং কৰিছিলোঁ বিচিৰি থাকা এতিয়া আমি গুৱাহাটী আহি পালোঁ এতিয়া 10টা বাজিল এতিয়া গুৱাহাটী হাতীগাঁৱত আছোঁ মাইনাহঁতক ইয়াতে নুমাই থ'ম তাৰপিছত তাতে মাইনাহঁতৰ ৰুমতে ভাত পানী খাম খাই উঠি আমি আকৌ জালুকবাৰীত যাম এতিয়া ৰুমত যাম এতিয়া ৰাতি 12টা বাজিল আহি গুৱাহাটীত এতিয়ালৈকে জাম শেষে হোৱা নাই জামত ফাঁচি আছোঁ আজি ঘৰ যাই পাওঁতে আমাৰ 1 মানে বাজিব নেকি যিমানহে যাম আমি জামত ৰখি কিবাকৈ আহি ঘৰ পালোঁ এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰোঁ তাৰপিছত টোপনি মাৰিম ৰাতি 12:30 হ'ল আহি পাওঁতে ফুৰি শ্বিলং এতিয়া আজিলৈ ভিডিঅ'টো ইমানে আছিলে